এটা সন্তান জন্ম দিওঁতে কিন্তু মহিলাগৰাকী বহুত কষ্ট হয়, ঢেৰ হয়, বহুত যন্ত্ৰণাৰ মূৰতহে এগৰাকী মাতৃয়ে এটি সন্তানৰ জন্ম দিয়ে। গতিকে এই আমাৰ গৃহলৈ ধূপে ধূনা লগাই সুধিছো ও শরণ সুই করিমে ওকে গোকুলবাসী রাইজক আজি নন্দ মহাৰাজৰ ঘৰলৈ আমন্ত্ৰণ জনাইছো বোলো। সকলো ভালে আছেনে? সকলোৱে মাত দি থাকিব। এই ৰামধনকো বোলো আশীৰ্বাদ একেলগে দিব। মোৰ মানুহজনী মোৰ লগত কাজিয়া বোলে মহাৰাজৰ যে ল'ৰা পুনাপি হ'ল, আমাৰতো বিবাহ 21 বছৰ হ'ল, আমাৰ কিয় সন্তান নাই? মোৰ গাত লাগিছে কথা, কিন্তু মই উপলব্ধি কৈছো মানুহজনী কি কৈছো জানে? বোলো লোকৰ সংসাৰ পঢ়া দি থাকিলে নিজৰ সংসাৰ ক'ত আগবাঢ়িব? অফিচে ভৰিখন ধুৱাই এনেকে ভৰিখন মুচি দিছো আৰু গোটেই ভৰিখনটো হালধীয়া। মই বোলো ভৰিখন কিয় হালধীয়া? তাৰপিছতে গম পাইছো ল'ৰা পুনাপি চাফা কৰা কাপোৰখনি ৰ'দীতে ভৰি মুচি দিলো, গোটেই হালধীয়া হ'ল। এতিয়া মহাৰাজে কচি কচি 2 চৰ মাৰিছে। মোৰ বেয়া নালাগে জানো কওক? সন্তানসকলক কৈ যাওঁ, সন্তানসকলক কৈছো আপোনালোকে কেতিয়াও পিতৃ মাতৃক কিন্তু অৱহেলা নকৰিব। আপুনি যিটো পৃথিৱীখন আপোনালোকে পৃথিৱীখন দেখা আঁৰত কিন্তু পিতৃ মাতৃয়ে মূল। যদি সেই পিতৃ মাতৃ আপোনালোকে অৱহেলা কৰে, গোটেই জীৱন কিন্তু আপুনি অৱহেলিত হৈ থাকিব। ये पितृ मातृ परम धन जानिबा, सेही सन्तान थाके जाना नरकत परि। सेही सन्तान थाके जाना नरकत परि। এইটো মই সকলো পুৰুষে মহিলা গাঁৱলৈ ভয় পায়। ময়ো জীৱটো 2খন হাতত লৈ মই এখোজ দুখোজকৈ বাঁহ বাঢ়ি মাজেদি বাঁহ বাঢ়ি পাত কোমল চাই জাতি বাঁহ আজোটা কাটি লৈ গ'ল। মহানী বোলো মহানী, কালি আপুনি কুঁহিয়া খালেনে? কেনেকুৱা পালে? বোলে বঢ়িয়া লাগিলে ৰামধন, খালি ইমান ধাৰ আছে গোটেই দাঁতৰ আলু ফালি পেলাই। ঘৰমুনি এয়া কেনেকুৱা মুনি? কিবা নামটোৱে খেলি মেলি কৰিলো নেকি? কামৰ পাছত সকলো পাহৰি যাওঁ নহয়। মুনিবৰ সেৱা গ্ৰহণ কৰিলো নহয়, মানে কামৰ ব্যস্ততাত আপোনাৰ নাম ভাগে এখন পাহৰি থাকিলো নহয়। মহাৰাজক কোৱা গৰ্গমুনি আহিছে। হ'ব হ'ব, গৰ্গমুনি আমাৰ ঘৰমুনি আহিছে। দেউতা আহিছ? এই গৰ্গমুনি নে ঘৰমুনি মই নাজানো, আহিছে কোনোবা। আহকচোন। বোলো ওলাইতো নাহে কিয়? ইমান যদি তোৰ ল'বলৈ মন আছে মোকে খোলা ল'ব পাৰ। হেল্ল', তই হাঁহ নে পাৰ পুহিব লাগিব। এনেকুৱা খেংখেঙীয়া মানুহৰ ৰাজ্যত কাম নাই। আৰু মোৰ যদি ঠাই তই হ'ব লাগিছিল, কেতিয়াবা চুচৰাই দিলো। চুচৰাই দিলো।
কিয় অঁ এইটোতে কেনেকৈ কেনে আহে মোৰ আকৌ খংটো উঠিলে বেয়া অঁ মই তোকে একো কৰিব নোৱাৰিলে নিজৰ নালতে দিছোঁ অঁ গৰ্ভত থাকোঁতে মায়ে জলকীয়া খাইছিল গম পালোঁ মই আকৌ ভয় খোৱা নাই মই ভয় খাই পলোৱা নাই মই সন্মান কৰিছোঁ কাৰণে পলাইছোঁ এই ঘৰত মই আছোঁ ময়ে নন্দ নহয় ৰাণীয়ে অকল বলংক আহিলেও হ'ব মই আছোঁ ইয়াত মুখে মাতিব নোৱাৰে প্ৰভু তোমাৰ কি লীলা তোমাৰ কি সৃষ্টি কাৰোবাক যদি কিবা দিলা কাৰোবাক নিদিলা কাৰোবাক নিদিলা এই ছোৱালীজনীৰ ৰূপে যৌৱনে সকলো দিলা কাণখনে দিলে মুখৰ মাতটোৱে নিদিলা মুখে মাতিব পাৰে মুখনো চোকা অথনি মুখৰ মাত দিয়া নাই আমি আৰু মাইকী মানুহ গালি খাই যাব লাগিব অ মহাৰাণী অ মহাৰাণী ৰাণীয়ে কোনোবা আহিছে আহকচোন